জিন্দাবাদ 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 দুখীয়া ঐক্য জিন্দাবাদ 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 মূল্য বৃদ্ধি কৰিব লাগিবই 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 মূল্য বৃদ্ধি কৰিব লাগিবই 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 মানে ক'বলৈ ভাষা নাই যে নৰেন্দ্ৰ মোদী যেতিয়া ক্ষমতালৈ আহিছিল সন্মানীয় ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকী মেহেংগা হটায়েগি ক'ত গ'ল শ্লোগান আমি যদি 2013 চনৰ আন্তৰ্জাতিক পেট্ৰলিয়ামৰ কথাটো ভাবোঁ তেনেহ'লে তেতিয়া প্ৰতি বেৰেল তেলৰ দাম আছিল 111 টকা আৰু তেতিয়া ভাৰতত মূল্য আছিল 74 আজি সেই দামটো প্ৰতি বেৰেলত আহি 54 পালে তাৰ পিছত আমাৰ ইয়াত এতিয়া 77.22 আজি তাৰিখত পেট্ৰলৰ দাম এই যোনটো আচল কথা নৰেন্দ্ৰ মোদী চৰকাৰৰ যোনটো ফোপোলা স্বৰূপ এইটো আচলতে সংবাদ মাধ্যমে পুৰা জনগণৰ মাজলৈ লৈ যাব লাগে আচলতে তেওঁলোকে সদায় কৰ্পৰেটৰ হৈ কাম কৰে দুখীয়া মানুহৰ যে কাম নকৰে আৰু দাম বঢ়া নাই আৰু যদি বাঢ়িছে দালালিয়ে বঢ়াইছে দালালি কোন শাসনত কোন আছা তুমি জাতীয়তাবাদী শিবিৰৰ এজন নেতা হৈ এনেকুৱা ৰাইজক ৰাম ঠগন দিছা গতিকে আমি ফণীভূষণ চৌধুৰীক পদত্যাগ দাবী কৰিছোঁ আৰু লগতে বিজেপি এই ফেচিষ্ট চৰকাৰখনে অতি সোনকালে যদি আলু আৰু পিঁয়াজৰ দাম নকমায় আৰু লগতে ডিজেল আৰু পেট্ৰলৰ যি চেছ লগাই পেলাই ইমান শুল্ক যোনটো এক্সাইজ ডিউটি লগাই ইমান পইচা কৰিছে এইটো কমাবই লাগিব নহ'লে জনসাধাৰণ আজি কুঙা হৈ গৈছে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈছে 60 টকা বেছি দাম নহয় আৰে তুমি লগতে এইটো নোকোৱা কিয় আজি MG এনেকা জব কাৰ্ডত কিমান পাইছে 189 কেৱল এজন শ্ৰমিকে পাইছে তোমালোকৰ কাৰণে এইটো বেছি দাম নহয় তোমালোক যেহেতু কৰ্পৰেটৰ চৰকাৰ গতিকে আমাৰ শ্ৰমজীৱী দুখীয়া মানুহে যোনে MG এনেকাৰ কাম কৰি মাত্ৰ 189 ৰুপিজ পাইছে তেওঁলোকৰ কাৰণে 60 টকা পিঁয়াজ কিনাটো বহুত ডাঙৰ কথা আহি পৰিছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া নহয় আমিতো আমাৰ কথা স্পষ্ট ভাৰতত কেতিয়াও বা আমি বিশেষকৈ অসমত কেতিয়াও আমি কেৱল সমৰ্থন নকৰোঁ দৰকাৰ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অকলে যুঁজিব আমাৰ লগত 70টা জাতীয় সংগঠন আছে থাকিব আমি আশাবাদী কেব বিৰোধী হ'ব কেব আনিব নোৱাৰে এইটো খাটাং আমি পূৰ্বস্থিতিত অটল আছোঁ